हेलो गाइस बर्तमान मैं आसो चुकाफा समन्वय क्षेत्र और मोर पिछपिने एखन आपुनि देखिसे बृहत्तर गेट चुकाफा समन्वय क्षेत्र और ये नेशनल हाईवे काषते आछे एखन चुकाफा समन्वय क्षेत्र लगते चावलुং चुकाफार स्मृतित निर्माण करा होइसे। এইটো হৈছে এডমিনিষ্ট্ৰেটিভ বিল্ডিং মোৰ পিছফালে এইটো দেখিছে ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু গ্ৰীণ কালাৰৰ যিটো দেখিছে সেই বিল্ডিংটো হৈছে গেষ্ট হাউচ ইয়াত আপোনালোকে থাকিবহি পাৰিব। এইখন ইমান ধুনীয়া গাৰ্ডেন এখন আছে অডিটৰিয়ামৰ ফ্ৰণ্টতে আছে মেইন গেট সোমাই আহিয়ে আপোনালোকে পাব। এইটো যিটো বিল্ডিং দেখিছে সেইটো হৈছে অডিটৰিয়াম বিল্ডিং বৰ্তমান ওপেনিং হোৱা নাই খুব কম সময়ৰ ভিতৰতে ওপেনিং হ'ব। এখন চাওক মেইন গেট এখন গাৰ্ডেন আৰু এইটো অডিটৰিয়াম আৰু অলপ দূৰ গৈ বটিং কৰিবলৈও পাব। ইয়াত বটিঙৰ সুবিধা আছে। এইটো যিটো পুখুৰী দেখিছে ইয়াত আপোনালোকে বটিং কৰিব পাৰিব। হেল্ল' গাইজ এইটো হৈছে মেমৰিয়েল বিল্ডিং লগতেও চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ মেমৰিয়েল বিল্ডিং এইটো ইয়াৰ তলত আছে আৰ্ট গেলেৰী। মেমৰিয়েল বিল্ডিঙৰ ফ্ৰণ্টৰ দুটা পুখুৰীত দুটা ফ্ল'ৰা দি থোৱা আছে আৰু এইটো হৈছে মিউজিয়াম। এইটো হৈছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ মেমৰিয়েল বিল্ডিং। ইয়াত আছে ৰজাৰ মূৰ্তি স্বৰ্গদেউ চাওলুং চুকাফাৰ মূৰ্তি। গাইজ এয়া হৈছে চুকাফা সমন্বয় ক্ষেত্ৰৰ ৰাতিৰ দৃশ্য।